হেল্ল' গাইজ, আজি বলক আপোনালোকক নলবাৰীৰ ৰাস চাবলৈ লৈ যাওঁ। আচলতে এইটো ভিডিঅ' আজি নহয়, আজিৰ পৰা 5-6 দিনমান আগৰ ভিডিঅ' হয়। আমি নলবাৰীৰ ৰাস চাবলৈ গৈছিলোঁ। বাপৰে কি ক'ব, ইমান মানুহ, তাৰমানে তাৰ ভিতৰত যদি কোনোবা হেৰাই যায় বিচাৰি পোৱাটোৱে টান হ'ব। মাইকতহে এলাউন্স কৰিব লাগিব। আমি তেনেকৈ গৈ ভিৰৰ মাজত গৈ হৰি মন্দিৰৰ সেৱা কৰিবলৈ গ'লোঁ। তাতো বহুত মানুহ, বাপৰে আচৰিত। তাৰপিছত আমি মূৰ্তিবিলাক চালোঁ, বহুত ভাল লাগিলে। মানুহো বহুত আছিলে। বহুত ধুনীয়াকৈ কিছুমান বস্তু উলিয়াইছিলে। কি কিনো কি নিকিনো তেনেকুৱা লাগি যায় দেখি। আকৌ ভিৰৰ কাৰণে আমি ভিতৰ সোমাবও নোৱাৰোঁ, ইমান হেঁচা ঠেলা যে। তথাপিও অকণমানকৈ আগবাঢ়ি কিনে গৈ আছোঁ আৰু কি চাওঁ কি নেচাওঁকৈ। আপোনালোকে বাৰু গৈছে নাই নলবাৰীৰ ৰাস চাবলৈ? বহুত ডাঙৰ ৰাস হয় দেই, কিন্তু তাত ভাল লাগে। ৰাসটো চবতে হয় অসমত, উজনি নামনি। কেৱল উজনি অসমত অকণমান বেলেগকৈ হয় আৰু নামনি অসমত অকণমান বেলেগকৈ হয়। আকৌ এইবোৰ কোৱাৰ কাৰণে বেয়া নাপাব আকৌ দেই কিছুমানে, বোলে উজনি নামনি দুভাগ কৰি দিলোঁ। দুভাগ নাই কৰা, কথাটো কৈছোঁ। তাৰপিছত ইয়াত কোনোবাই বহুত ধুনীয়াকৈ গান গাই আছিল। মই ভইচ অভাৰটো কৰি নিদিলে শুনাবই পাৰিলোঁ হয়, কিন্তু বহুত ধুনীয়া গাইছিল দেই ছোৱালীজনীয়ে, বহুত ভাল হৈছিল। কিমান চাব, বহুত আছে। এয়া দেখিছে কিমান বস্তু, এনেকুৱা লাগে লৈ কিনে গুচি যামগৈ। কাপেই চাব নে কাপোৰেই চাব। তাৰপিছত আমি আহিলোঁ ললিতা ৰেষ্টুৰেণ্ট, যিখন নলবাৰীৰ আটাইতকৈ বিখ্যাত হয়। আৰু সেইখন হোটেলত আমি ৰাতি অকণমান কিবা কিবি খাই কিনে ঘৰলৈ গুচি গ'লোঁ। আৰু উভতি আহোঁতে দেখিছোঁ এখন ট্ৰাক, যিয়ে একেবাৰে